মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি অসমীয়া সাহিত্য মাধুৰীৰ অন্তৰ্গত সপ্তমমান শ্ৰেণীৰ বিনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ বৰষুণ নামৰ কবিতাটি বুজাবলৈ কিছু প্ৰয়াস কৰিছোঁ। বৰষুণ। টিপ টিপ টাপ টাপ চিপ চিপ চাপ চাপ, বাৰিষাৰ বৰষুণ ঐ। খৰাং খৰালিকাল তৰাং পুখুৰী খাল, এৰি ক'ত ফুৰিছিলি তই। তই নাইকিয়া দেশ ধূলিৰ আলেখ লেখ, চাই চাই আমনি লাগিল। নীলা ৰং আকাশৰ সেউজীয়া বেৰিখৰ, কোনোবা দিশেদি আঁতৰিল। গছ লতা বেৰিখৰ সুখ দুখ মৰণৰ, তোক দেখি কাল উকলিল। আহিলি কৰিলি ভাল আনিলি বাৰিষা কাল, গছ লতা ৰঙতে ফুলিল পথাৰ উপচা জল। কৃষকৰ মহাবল দেখি সবে ৰঙতে বিভুল, সেউজী পথাৰ চাই ল'ৰাহঁতে গীত গাই চাহ লৈ গোটাই বকুল। বাৰিষাৰ বৰষুণ অহা যোৱা তোৰ ধুন, যাবি বাৰু আমনি পৰত, ঘূৰি আহি পুনু গৈ সুখৰ বাতৰি কৈ দেখা দিবি আকৌ ঘৰত। যে বৰষুণে পৃথিৱীলৈ বাৰিষা নমাই আনে। যে বৰষুণে পৃথিৱীলৈ বাৰিষা নমাই আনে। খৰাং বতৰত নিৰহ শুকান হৈ থকা পৃথিৱীখনে বৰষুণৰ পানী খাই জীপ লয়। খৰালি কালত খাল বিল পুখুৰী সকলো শুকাই যায়। খৰালি ধূলিৰে ভৰা পৃথিৱীখন দেখি কবিৰ চাই চাই আমনি লাগিছে। আকাশৰ নীলা ৰং, গছ গছনিৰ সেউজীয়া ৰং নোহোৱা হৈ যোৱাৰ কবিয়ে বাৰিষা অহাত মনত সন্তোষ পাইছে। খৰালি শুকাই যোৱা গছ বৰষুণৰ পানী পাই সেউজীয়া হয়। জল ভৰা পথাৰ দেখি কৃষকৰ মনত আনন্দ লাগে। বাৰিষা বকুল ফুলা বতৰত ল'ৰাহঁতে বকুল ফুল গোটায়। বাৰিষা যোৱাৰ পাছত সেয়ে কবিয়ে আকৌ বৰষুণ জাকক আহিবলৈ আহ্বান জনাইছে। যে টিপ টিপ টাপ টাপ চিপ চিপ চাপ চাপ, বাৰিষাৰ বৰষুণ ঐ। যে বৰষুণবোৰ টিপ টিপ চিপ চিপকৈ পৰে, চাপ চাপকৈ। বাৰিষাৰ বৰষুণবোৰক তেওঁ টিপ টিপ টাপ টাপ চিপ চিপ চাপ চাপ বুলি কৈছে। খৰাং খৰালিকাল তৰাং পুখুৰী খাল। যে খৰাং খৰালিকাল তৰাং পুখুৰী খাল, এৰি ক'ত ফুৰিছিলি তই। যে বৰষুণ জাকক তেওঁ প্ৰশ্ন কৰিছে যে তই নহওঁতেই খৰাং হৈ গ'ল, বতৰ নোহোৱা হওঁতেই সকলোবোৰ শুকাই শেষ হৈ গ'ল, পুখুৰীবোৰ শুকাই গ'ল, তই তেতিয়া ক'ত ঘূৰি ফুৰিছিলি। তই নাইকিয়া দেশ ধূলিৰ আলিখ লেখ, চাই চাই আমনি লাগিল। তই নোহোৱা হোৱাত ধূলিৰে সকলোফালে ভৰি পৰিল, চাই চাই এইবোৰচোন আমনি লাগি গৈছিল। নীলা ৰং আকাশৰ সেউজীয়া বেৰিখৰ কোনোবা দিশেদি আঁতৰিল। তই নোহোৱা হোৱাত আকাশৰ নীলাবোৰ সেউজীয়া বেৰিখৰ সেউজীয়াবোৰ কোনফালে আঁতৰি গ'ল আমি গমকেই নাপালোঁ। গছ লতা বেৰিখৰ সুখ দুখ মৰণৰ, তোক দেখি কাল উকলিল। তে টিপ টিপ চাপ চাপকৈ, যেতিয়া তই টিপ টিপ টাপ টাপ চিপ চিপ চাপ চাপকৈ পৃথিৱীৰ বুকুত বৰষিছ, এই গছ লতা বেৰিখৰ সুখ দুখ মৰণৰ, তোক দেখি কাল উকলিল। যে গছ লতা বেৰি সকলোৰে দুখ বেথা যি লাগি আছিল, সকলো যেন একে নিমিষতে শেষ হৈ গ'ল। আহিলি কৰিলি ভাল আনিলি বাৰিষা কাল, গছ লতা ৰঙতে ফুলিল পথাৰ উপচা জল। কৃষকৰ মহাবল দেখি সবে ৰঙতে বিভুল। যে তই যে আহিলি, তই যে ধৰালৈ টিপ টিপ টাপ টাপ চিপ চিপ চাপ চাপকৈ বৰষিছ, ভালেই কৰিছ, তই বাৰিষা আনিলি। গছ লতা তোৰ জীপতেই ফুলি উঠিছে, পথাৰখন ভৰি পৰিছে। কৃষকৰ মনত আনন্দ পাই মহাবল পাইছে। দেখি সবে ৰঙতে বিভুল, দেখি সকলোৱে ৰঙতে মুগ্ধ হৈছে। সেউজী পথাৰ চাই ল'ৰাহঁতে গীত গাই চাহ লৈ গোটাই বকুল। তোৰ বৰষুণত তোৰ পানী পাই সেউজী পথাৰ চাই ল'ৰাহঁতে ভাল দেখিছে আৰু তাক লৈ গীত গাইছে আৰু তাৰ ছাঁত গোটাইছে বকুল। বাৰিষাৰ বৰষুণ অহা যোৱাৰ তোৰ ধুন, যাবি বাৰু আমনি পৰত। যে বাৰিষাৰ বৰষুণ অহা যোৱাৰ তোৰ ধুন মানে তই যেতিয়া অহা যোৱা কৰি থাক সেই শোভাটো অতি সুন্দৰ হয়। যাবি বাৰু আমনি পৰত, যেতিয়া আমনি লাগিব তেতিয়া তই যাবি, আকৌ ঘূৰি আহি পুনু গৈ সুখৰ বাতৰি কৈ দেখা দিবি আকৌ ঘৰত। তই যে আকৌ আমাৰ ইয়ালৈ আকৌ তই সুখৰ বাতৰি কৈ আকৌ আহিব লাগিব। কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱে বৰষুণ জাকক
টিপ টিপ টাপ টাপ চিপ চিপ চাপ চাপ হিচাপে সম্বোধন কৰিছে আৰু এই বৰষুণজাকক তেওঁ আনন্দৰ স্থল বুলি কৈছে। বৰষুণজাকক প্ৰশ্ন কৰিছে, যেতিয়া খৰাং হৈ গৈছিলে, সকলো পুখুৰীবোৰ শুকাই গৈছিল, তেতিয়া তই ক'তনো ঘূৰি ফুৰিছিলি? তই নাইকিয়া হোৱাত ধূলিৰে সকলো পোত খাই গৈছিল, এইবোৰ চাই চাই আমনি লাগিছিল। তই নাইকিয়া হোৱাত নীলা ৰং আকাশৰ শেষ হৈ গৈছিল, সেউজীয়া বেৰিখবোৰ শুকাই গৈছিল, কোন দিশেনো এইবোৰ আঁতৰি গৈছিল সেইবোৰ পাহৰি গ'ল, আৰু তই আহি যোৱাত গছ লতা বেৰিখৰ সুখ দুখ মৰণৰ তোক দেখি কাল উকলিল, যে এই সকলোবোৰ তই অহাত পাহৰি গ'লোঁ। আহিলি তই ভালেই, আনিলি বাৰিষা কাল, গছ লতা তোৰ ভুলতেই ভুল গৈ ৰঙতে উপচি পৰিছে, পথাৰ ভৰি পৰিছে, কৃষকৰ মনত আনন্দই নোহোৱা হৈছে, বল পাইছে, সকলোৱে দেখিতে আনন্দতে মুগ্ধ হৈছে। সেউজী পথাৰখনলৈ চাই ভাল লাগিছে, ল'ৰাহঁতে তাকে দেখি গীত গাই চাহ বকুলবোৰ বুটলিছে। তই অহাৰ গম পাই সকলোফালে সুশুম্ভিত হৈ পৰিছে, গতিকে তই আমনি পৰতহে যাবি, আকৌ আহি আমাক সুখৰ বতৰা দিবি বুলি কবিয়ে কৈছে। অৰ্থাৎ বৰষুণৰ বাতৰি লৈ কবি যে বৰষুণে পৃথিৱীলৈ বাৰিষা নমাই আনে আৰু খৰাং বতৰত নিৰস হয়, শুকান হৈ থাকে সকলো, পৃথিৱীখনে বৰষুণৰ পানী পাইহে জীপ পায়। খৰালি কালত খাল বিল সকলো শুকাই যায়। খৰালি ধূলিৰে ভৰা পৃথিৱীখন দেখি কবি চাই চাই আমনি লাগিছে। আকাশৰ নীলা ৰং, গছ গছনি সেউজীয়া ৰংবোৰ নোহোৱা হৈ অহাৰ কাৰণে কবিয়ে বাৰিষা অহাত সন্তোষ পাইছে। খৰালি শুকাই যোৱা গছ বৰষুণৰ পানী পাই সেউজীয়া হয়। জলভৰা পথাৰ দেখি কৃষকৰ মনত আনন্দৰে নধৰা হৈছে। বাৰিষা বকুল ফুলা বতৰত ল'ৰাহঁতে বকুল ফুল গোটাইছে। বাৰিষা যোৱাৰ পাছত সেয়ে কবিয়ে আকৌ কৈছে বৰষুণজাকক আহিবলৈ পুনৰ অনুৰোধ জনাইছে। গতিকে এইখিনি কৈ আমি কবিতাটো সামৰিছোঁ।